everyone. Good morning. এয়া আমি অফিচলৈ গৈ আছো মই অফিচলৈ গৈ আছো মোক থবলে গৈ আছে আৰু আজি মই লাষ্ট গোটে উইকটো থবলে আইছো আৰু এটো ইকো এতিয়ালৈকে থৈ আছো তুমি আজিকালি বাছত নহা হলা কিয় বাছত সিট নাপায় আজিকালি মই 6:30টাতে উঠা কৰিছো তাৰ মানে আগতে 7টাত উঠো এতিয়া 6:30টাত উঠা কৰিছো তথাপি টাইম মানে মেনেজ নহয়গে কৰিব নোৱাৰোগে সেই কাৰণে থবলৈ আহিব লগা হৈছে আৰু আজি ৰাতিকে আমাৰ কি আছে পাৰ্টি এটা আছে বাৰবিকিউ নেশ্যনত পাৰ্টি এটা আছে আপোনালোকক দেখুৱাম তাত মানে বাৰ্থডে আছে আমাৰ দাদা এজনৰ তো সেই কাৰণে আমাৰ তাতে ইনভিটেশ্যন এটা আছে আৰু আপোনালোকক ৰাতি ভিডিঅ'ত দেখুৱাম তাতে কৰিবা নেকি ভিডিঅ' তুমি তাতে কৰিম তাতে এনেকে নকৰো এনেকে কৰা নাপাতো এনেকে অকল মই আপোনালোকৰ লগত এওঁৰ আগতে পাতিব পাৰো বাকী মানুহৰ আগত মই অকল বেক কেমেৰাত এনেকে দেখাও পিছত ভইচ অভাৰ কৰি দিওঁ লাজ লাগে ঠিক আছে আপোনালোকক বাৰবিকিউ নেশ্যনত লগ পাই আছো তেতিয়াহ'লে আমাৰ ইনভিটেশ্যনটো দিছপুৰৰ যিখন বাৰবিকিউ নেশ্যন আছিলে তাতেই আছিলে কিন্তু আমি সময়তকৈ বেছি আগতে আহি পালোঁ সেইকাৰণে একচুৱেলি আমি টাইমতে আহিছোঁ হোষ্ট যোন হয় তেওঁলোকৰ অকণমান কিবা কাৰণে দেৰি হ'ল সেইকাৰণে আমি সোনকালে অহাৰ কাৰণে ইয়াৰ উদ্দেশ্যনা যিটো শ্বপিং মল আছে ৱেষ্ট ছাইডৰ তাতে আহি পেলাই কিবাকিবি বস্তু এনেকৈ চাই ফুৰিছোঁ আৰু ইমান ধুনীয়া লাগিছে এইবিলাক কেণ্ডেলবিলাক চাওকচোন বিভিন্ন ধৰণৰ মানে একদম বেলেগ বেলেগ ভেৰাইটিজ ডেক'ৰেটিভ আইটেম আছে ঘৰত যিবিলাক হাউচ হোল্ড থিং দৰকাৰ হয় ন সেইবিলাকো আছে ফাইনেলি গোটেই মানুহখিনি আহি পালেহি আৰু আমিও খোৱাত লাগি গ'লোঁ তাত বহাৰ লগে লগেতো খোৱা বস্তু আহিয়ে যায় ন তো আমিও খানা খোৱাত আৰু কথা পতাত বিজি হৈ গ'লোঁ তাৰপিছত আছিলে কেক কাটি বহুত কাগজ জ্বলালোঁ আজি হৈছে লক্ষ্মী পূজা আমি অফিচৰ পৰা আহি পাওঁতেই 8টা বাজিলে কিন্তু মই প্ৰসাদ ৰাতিপুৱা তিয়াই থৈ গৈছিলোঁ এই গোটেইখিনি বস্তু বজাৰ কৰি থৈ ৰেডি হৈ পেলাই আমি লক্ষ্মী পূজা পাতিম বুলি প্লেন কৰিছিলোঁ আৰু যোৱাবাৰ লক্ষ্মী পূজাত একচুৱেলি মোৰ মা আছিলে আৰু এইবাৰ মোৰ বিয়াৰ পিছত 2 নম্বৰবাৰ পূজা হয় আৰু এইবাৰহে মই অকলে পাতিব লগা হৈছে যেতিয়া মাৰ লগত পাতিছিলোঁ ঘৰত থাকোঁতে বা যোৱা বছৰ তেতিয়া ভালকৈ নিয়মবিলাক চোৱা নাছিলোঁ ইমান মন দি পেলাই জাষ্ট মাৰ কাষতে বহি থাকোঁ এইবাৰ নিজে যেতিয়া কৰিব লগা হৈছে তেতিয়া মনত পেলাই কৰিব লগা হৈছে মায়ে কি কৰিছিলে আৰু মায়ে কেনেকৈ কৰিছিলে কি নাম পঢ়িছিলে লাষ্টত বিচাৰি নাপালোঁ মায়ে ফটো মাৰি দিলে সেয়াকে পঢ়িলোঁ আৰু মানে নাম গালোঁ আৰু তাৰপিছত মাক দেখিছিলোঁ এনেকৈ চব আলমাৰী আৰু গডৰেজত সেন্দুৰেৰে যে ফুট দিয়ে সেইটো ময়ো দি দিলোঁ এইখন আমাৰ মেইন দৰ্জা আৰু এই মেইন দৰ্জাখনটো সেন্দুৰৰ ফুটটো মই দি দিছোঁ আমি বৰ ভালকৈ নাজানো যিখিনি জানো তেনেকেই পাতিলোঁ আৰু এই পূজাভাগ আমাৰ আজি কি প্লেন চানডে ইমান দেৰিকৈ উঠিছা উঠিছা মানে তুমি এতিয়া উঠিছা মইতো ঘৰৰ কাম চব আজৰি উঠি মেলি এতিয়া বেলতলা বজাৰলৈ যাম 8টা বাজি গৈছে 8:15-20 মান হৈছে এতিয়া আমি বেলতলা বজাৰলৈ যাম সোনকাল চাহ খোৱা তোমাক নিনে বুলি কৈছিলো যাবাই যামে তুমি কি আনিবা মই জানো বজাৰখন ঘূৰি থাকা আমনি লাগি যায় কিন্তু মই জানো ন টিফিন বনাবলৈ বহুত বস্তু দৰকাৰ হয় বহুত পাচলি তুমি আনিব নাজানা আৰু এপোৱা আনিবলৈ তুমি লাজ কৰা বহুত কথা আছে বলাই লাজ নহয় কৰা 10 টকা হ'লে তুমি কৰিবলৈ লাজ কৰা কালি কি আনিছো কালিতো কিবা এপোৱা আনিছো কি আনিলো নাজানো কালি কি আনিছো এপোৱা নাই আধা কেজি আনিছে আপেল চেনি চেনি এইবোৰ আনিছে ভালেই চেনিটো আমি নাখাওঁৱেই কিমান 110 পলু
এইটো খায় আজি খায় বিৰাট টেষ্টি ন এইটো একেটা বস্তুকে দুবাৰ সুধিছো কি বস্তু জলফাই অঁ ল'লোতো এতিয়া মই বনালোঁ ৰুটি আৰু জহা কোমোৰাৰ চব্জি ন জহা কোমোৰা চব্জি আৰু ৰুটিটোত বাৰু তুমি হেল্প কৰিছা খোৱা নিমখটো হৈছে নাই চোৱাচোন এইটো মোৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট আছিলে এওঁৰ ফালৰ পৰা আৰবান কোম্পানী নামৰ যিটো এপ আছে সেই এপটোতে এওঁ এটা হেড মাছাজ আৰু ফেচিয়েল বুক কৰি থৈছিলে মানুহগৰাকী অহাৰ পিছতহে মই গম পাইছোঁ বিৰাট ভাল লাগিল ছাৰপ্ৰাইজটো পাই তাৰপিছত এনেকৈ চেপিব লাগে চেপা হোৱাৰ পিছত এইখিনিতে বহি ৰবা টেঙা খাম হা ৰ'দ পৰি আছে ৰ'দ পৰি আছে যে জানিছাতো জানিছোঁ মই জানো নহয় কাটিব ৰবা টেঙা আমাৰ ঘৰতে কিমান লাগে পুৰণা ঘৰত বহুত লাগে মই চেনি দিহে খাব পাৰোঁ চেনি দি কিয় জুচ বনাই নহয় দেখাম বাৰু মই কেনেকৈ খাওঁ ওলাইছোঁ নহয় আইনাখন কামত আহিছে এনেকৈ ফটো আইনাখন যিটো কামত আনিছিলোঁ সেইটো কামত ইউজে কৰা নাই কি কাম এনেই কেতিয়াবা আইনাৰ ফ্ৰণ্টত শ্বুট কৰা ৰ'দটো ধুনীয়াকৈ পৰিছে সেইকাৰণে চাদৰ ওপৰত নোযোৱাকৈ হ'ল আইতাই কাটিলে এবাৰ যে কটাৰীখন লগাই পুৰা ঘূৰণীয়াকৈ কাটিয়ে শেষ কৰি দিয়ে তেনেকৈ শেষ কৰি দিয়ে বাকলিটো আৰু বাকলিটো আকৌ বেলেগকৈ কাটে ছাগলীৰ কাৰণে দানা গৰু ছাগলী দুইটাৰ কাৰণে দানা আমাৰ ঘৰত বহুত গৰু আছিলে ছাগলীও আছিলে ছাগলী এতিয়াও আছে পুৰণা ঘৰত এজনীহে গুচি আহিলে খালি মই ছাগলী অৱশ্যে মই কথা বহুত কওঁ দেখাই দিয়া ছাগলী নিচিনা কৰি দেখুৱা লাল লাল এইখিনি দেখাই দিয়া কি ছাগলী নিচিনাকৈ লাল লালখিনি দেখাই দিয়া খোৱা বিৰাট টেষ্টি ভাল পাইছানে মই চেনি লৈ লওঁ চেনি টেমাটো তুমি সেইকাৰণে আনিয়ে থৈছা কি খাই আহা এইবিলাক এইখন প্লেটত কালি মই লক্ষী পূজাৰ প্ৰসাদ দিছিলোঁ যে কাষৰ ঘৰত খুৰীজনীয়ে আজি এইখন ঘূৰাই দিছে কি ধুনীয়া পকৰি বনাই দিছে পকৰি নহয় এইটো বৰ মাহৰ বৰ পকৰি কেনেকৈ হ'ব পকৰিটো পিঁয়াজ দি আৰু বেচন দি বনায় বিশেষ মাহৰ বৰ কিন্তু পিঁয়াজ আছে মাহৰ বৰ পিঁয়াজ থাকিব আকৌ কিন্তু অনলি পিঁয়াজ আৰু বেচন নহয় ন মাহৰ বৰ তোমালোকে খাই পোৱা নাই তুমি আগতে বস্তু কি বনাই আছা তুমি ব্ৰইলাৰবিলাক কিমান খোৱা তুমি এইবাৰ লাষ্ট আজি লাষ্ট তাৰপিছত মই হেৰি খাম কি লোকেল খাম লোকেল চলাই হেই তুমি ভাত কমাই লৈছা নি মাংস ধৰি দিলা নি শেষ কৰি দিলা নেকি কি হ'ল কিয় পলাইছা কিয় কি হ'ব নো তাতে হে বেয়াটো কেলে দেখাব ৰুমটো যে খেচি থৈছে চাফা কৰিলা নি সেইটো যে একদমেই দেখাব নালাগে সেইটো একদমেই দেখাব নালাগে মই ঠিক কৰি দিম এতিয়া নহয় প্লিজ নেদেখাবা
এই জাষ্ট আমি সাৰ পাইছোঁ, আজি দেওবাৰ বুলি ঠিকছে শুলোঁ, 2 ঘণ্টামানেই শুলোঁ। এতিয়া ক'ৰবাত ওলাই যাওঁ বুলি কৈছে, সেইকাৰণে ময়ো অলপ ৰেডি হৈ লওঁ, বহুত বেয়াকৈ আছোঁ যে, সেইকাৰণে ওলাই মেলি লগ পাই আছোঁ। এয়া আমি ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে পাঞ্জাবাৰীলৈ। এনেই যাবলৈ ওলাইছোঁ। এই টুপি চুপি পিন্ধি কিয় ওলাইছা? অ'কে, হেলমেট পিন্ধি হেৰি এনেই ওলাই যাওঁ, আমনি লাগিছে ন গোটেই দিনটো সোমাই থাকি, সেইকাৰণে হয়নে? আচলতে তোমাৰ কাৰণে যোৱা যাওঁ, শুই উঠাৰ পৰা সুধি আছে ক'ৰবাত যাবানে? আমনি লাগে আচলতে ব'লা। পুৰবি ডায়েৰীখন মানে তোমাৰ পুৰবি ডায়েৰীখন বহিব পৰা কৰিলে ভাল লাগিছে। বহিব পৰা কৰি দিলে। আগতে এনেকুৱা নাছিলে নাছিলে। ধুনীয়া কৰিছে, দেখাইছোঁ। এইটো মই ল'লোঁ চকলেট, কিবা মিল্ক ফ্লেভাৰ্ড মিল্ক হয় এইটো, আৰু এইটো দৈ। মই এইটো ঠাণ্ডা নল'লোঁ, কিন্তু মই বেয়া লাগিছে নি? আছিল ফ্ৰিজত আছিল, কিন্তু মই নল'লোঁ। মই নেদেখিলোঁ আচলতে, খুলি দিব ক'লে খুলি দিলে, তাৰপিছতে মই দেখিছোঁ। চাহ একচুৱেলি ঘৰতে খাই আহিলোঁ, তাতে গেছ হৈ আছে। তোমাৰ ইমান তোমাৰ দুইটাৰে কেতিয়াবা চাহ খাবলৈ মন নাযায় ন, এইবিলাক খাব মন যায়, কিবা কিবি বহি পেলাই খাব পৰা অপশ্যনটো বহুত ভাল হয়। আৰু এইটো মোৰ ফেভৰেট। কি ল'লোঁ চোৱা? কি লৈছা? ফ্ৰেছ পনীৰ ফ্ৰেছ 200 গ্ৰাম 90 rupees। আচ্ছা, আমাৰ ভাত হৈ গ'ল ৰাতিৰ, দিনৰে চিকেন আছিলে, সেয়া দিয়ে খাম। মই এটা কথা কৈ দিব বিচাৰিছোঁ, মানে বহুতে সুধি আছে আমি ক'ত ক'ত চাকৰি কৰোঁ। আমি দুয়োজনে প্ৰাইভেট জব কৰোঁ, কিন্তু কোম্পানীৰ নামটো সেইটোৱেই, কোম্পানীৰ নামটো আমি নকওঁ। এইবিলাক মানে প্ৰাইভেট লাইফটো আৰু এইটো আমাৰ পাৰ্চনেল হয় ন, কিবা এটাতো ইয়াতে আমি নকওঁ এই প্ৰফেচনেল কথাখিনি। তো আমি কোম্পানীৰ নামকেইটা নকওঁ, বেয়া নাপাব।